আলমিৰা খুলিলে ওলায় বান্দিলে নোট বেংকতো জমা নাথাকে এনে বৃহৎ পৰিমাণৰ নগদ ধন যতে অভিযান চলিছে তাতে ওলাইছে আলমিৰা আৰু বেগ ভৰ্তি টকা নোট গণনা কৰি এতিয়া ভাগৰি পৰিছে আয়কৰ বিষয়াসকল উদ্ধাৰ কৰা সেই ধনৰ পৰিমাণ ইমানেই বেছি যে গণনাৰ বাবে ব্যৱহাৰ কৰা মেচিনো বিকল হৈ পৰিছে ট্ৰাকত ভৰাই বেংকলৈ নিয়া হৈছে সেই নোট ভৰ্তি বেগসমূহ যোৱা 3 দিন ধৰি চলিছে নোট গণনাৰ সেই কাম এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ সাংসদ ধীৰাজ প্ৰকাশ সাহুৰ ঘৰত উদ্ধাৰ হৈছে টকা ভৰ্তি 6টাকৈ আলমিৰা আপোনাৰ চকু কপালত উঠিব যি দৃশ্য আপোনালোকক দেখুৱাবলৈ গৈ আছো আৰু 4 দিন ধৰি ইডিয়ে গণি শেষ কৰিব পৰা নাই টকা বেংকৰ কৰ্মচাৰী মাতি লৈ অহা হৈছে 176টা বেগ 6টাকৈ আলমিৰা সম্পূৰ্ণ ভৰ্তি হৈ পৰিছে টকাৰে আৰু ৰাজ্যসভাৰ সাংসদগৰাকীৰ ঘৰত টকা উদ্ধাৰক লৈ দেশজুৰি এতিয়া বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমতো প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে আৰু 40টাকৈ বৃহৎ আকাৰৰ মেচিন টকা গণনা বৃহৎ আকাৰৰ মেচিন আনিছে আৰু সৰু সৰু মেচিন আছেই তথাপিতো আজি 4 দিন হল শেষ কৰিব পৰা নাই টকা গণি বৰ্তমানে অব্যাহত আছে টকা গণনা কাৰ্য ইডিয়ে টকা গণি আছে বেংকৰ কৰ্মচাৰী টকা গণিয়ে আছে আৰু 4টা দিনত নগদ 300 কোটিৰো অধিক টকা এতিয়া গণি সম্পূৰ্ণ হৈছে মেচিন 40টাকৈ বৃহৎ আকাৰৰ মেচিনেৰে টকা গণি শেষ হোৱাই নাই আৰু বৰ্তমানেও 100ৰো অধিক বেগ দুটা আলমিৰা খুলিবলৈ বাকী আছেই আৰু টকাৰ পৰিমাণ হয়তো 1000 কোটি পৰ্যন্ত গৈ পোৱাৰ সম্ভাৱনা তেওঁ ঝাৰখণ্ডৰ এইগৰাকী কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদৰ ঘৰত যি আলমিৰা 6টাকৈ আলমিৰা সম্পূৰ্ণ ভৰ্তি হৈ আছে প্ৰথমতে দৃশ্যটো চাই লওক আপোনাৰ চকু কপালত উঠিব কংগ্ৰেছৰ এগৰাকী সাংসদৰ ঘৰত এইগৰাকী হৈছে ধীৰাজ প্ৰকাশ সাহু এওঁৰ ঘৰত ৰাঁচী উৰিষ্যা আৰু ৰাঁচীত যি অভিযান চলাইছিলে চাওক কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ টকা আজি পৰ্যন্ত গণি আছে এইসমূহ বেগ এইসমূহ বেগ আলমিৰাত টকা ভৰ্তি হৈ আছে 300 কোটিৰো অধিক টকা ইতিমধ্যে নগদ গণি শেষ কৰা হৈছে কিন্তু আজি 4টা দিন ধৰি গণি আছে ইমান বৃহৎ পৰিমাণৰ টকা আচলতে এগৰাকী ৰাজ্যসভাৰ সাংসদ কংগ্ৰেছৰ এগৰাকী ৰাজ্যসভাৰ সাংসদ তেওঁৰ নাম হৈছে ধীৰাজ প্ৰকাশ সাহু টকা ভৰ্তি 6টাকৈ আলমিৰা এনেকৈ 6টাকৈ আলমিৰা আছে আৰু যদি অন্য কিছু দৃশ্যাংশ আছে দেখাবলৈ চেষ্টা কৰিম 6টাকৈ আলমিৰা সম্পূৰ্ণ ভৰ্তি হৈ পৰিছে 40টা মেচিন চাওক অন স্ক্ৰীন আপোনালোকৰ দৃশ্য এটা দুটাকৈ হিচাপ কৰক আপোনালোকে এয়া চাওক 500 টকীয়া নোট বান্দিলে টকাৰ পাহাৰ সম্পূৰ্ণ পাহাৰ এইবোৰ চাওক টকাৰ পাহাৰ গঢ়ি তুলিছিলে সেইগৰাকী ৰাজ্যসভাৰ সাংসদ কংগ্ৰেছৰ আয়কৰ বিভাগে অভিযান চলাই ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু আলমিৰা খুলিবলৈ বাকী আছেই 176টা বেগ আছে টকাৰ মোনা আছে তাৰে 102টাহে ইতিমধ্যে টকা গণনা সম্পূৰ্ণ হৈছে আৰু বহু বাকী আছে আৰু এইসমূহ আলমিৰা সম্পূৰ্ণ ভৰ্তি হৈ আছে বৃহৎ পৰিমাণৰ টকা আপোনালোকে দৃশ্য দেখিলে অনুমান কৰিব পাৰিব কিমান টকা হ'ব পাৰে এতিয়া বৰ্তমান 300 কোটি প্লাছ গণি শেষ হৈছে কিন্তু ইয়াতকেও আৰু অধিক টকা গণিবলৈ বাকী আছে আজি 300 কোটি হিচাপ কৰোঁতে 4টা দিন সময় লাগিছে ভাগৰি পৰিছে বিষয়া কৰ্মচাৰী গতিকে কংগ্ৰেছে আচলতে জনতাক সেৱা শুশ্ৰূষা কৰাৰ নামত কি কৰি আছে টকাসমূহ তেওঁলোকে জমা কৰি আলমিৰা ভৰ্তি কৰাৰ বাহিৰে একো কৰা নাই বুলি বিজেপিৰ বহু নেতা কৰ্মীয়ে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপোনাৰ চকু কপালত উঠিব যিসমূহ টকা এনেকে আৰু বৃহৎ পৰিমাণৰ টকা 4টা দিনত 300 কোটিৰো অধিক টকা গণি সম্পূৰ্ণ হৈছে প্ৰায় 1000 কোটি পৰ্যন্ত থাকিব পাৰে আলমিৰা খুলিবলৈ বাকী আছে বৰ্তমানো 100ৰো অধিক বেগ দুটা আলমিৰা খুলিবলৈ বাকী আছে আৰু টকাৰ পৰিমাণ 1000 কোটি পৰ্যন্ত গৈ পোৱাৰ সম্ভাৱনা